হেল্ল' কি খবৰ সকলোৰে নতুন বছৰটো চাগে সকলোৰে ভালে কুশলে গৈ আছে আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা অকণমান দেৰিকৈ হ'লেও নতুন বছৰৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে 5 তাৰিখ 5 জানুৱাৰী আৰু আজি মোৰ মনটো খুব বেছি ভাল লাগি আছে সেইকাৰণে ভিডিঅ'টো নকৰি নোৱাৰিলোঁ মানে ভাল লগাৰ কাৰণটো হৈছে আজি আমি ঘৰলৈ যাম সম্পূৰ্ণ 2 মাহৰ পাছত আমি ঘৰলৈ গৈ আছোঁ 2 মাহ মানে আমি অক্টোবৰৰ শেষতে ঘৰলৈ যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ এই 2 মাহ ঘৰলৈ যোৱা নাই আজি হৈছে জানুৱাৰীৰ 5 তাৰিখ আৰু আজিহে ঘৰলৈ যাবলৈ ওলাইছোঁ গতিকে বহুত বেছি এক্সাইটেড হৈ আছোঁ সেইকাৰণে ভিডিঅ'টো কৰিয়ে লৈছোঁ আৰু এতিয়াৰ পৰাই কাৰণ আজি ভাবিছোঁ মই মোৰ গোটেই যাত্ৰাটো মানে এই ঢিঙৰ পৰা তিনিচুকীয়ালৈকে মোৰ ঘৰলৈকে গোটেই যাত্ৰাটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম কেনেকৈনো যাওঁ কিহত যাওঁ কিমান সময়ত যাওঁ কিমান সময়ত পাওঁগৈ সকলোবোৰ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই গৈ থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই থাকিব আৰু এতিয়া 2:20 মান গৈছে আমি ইয়াৰ পৰা অলপ পিছত ওলাম বাৰু পিছত মানে আমি গধূলি হোৱাৰ আগে আগে ইয়াৰ পৰা ওলাই দিম এনেইতো আমাৰ বাছ আছে 8:30 বজাত 8:30 পৰা 9টা বজাৰ ভিতৰত গুৱাহাটীৰ পৰা নগাঁও আহি পাবহি কিন্তু আমি ঢিঙৰ পৰা নগাঁৱলৈ যাবলৈ কাৰণে মানে বেছি দেৰি কৰি ল'লে অসুবিধা হ'ব কাৰণ গাড়ী নাপাব পাৰোঁ সেইকাৰণে আমি অলপ গধূলি হোৱাৰ আগে আগে মানে আন্ধাৰ হোৱাৰ আগে আগে আমি ইয়াৰ পৰা ওলাই দিম তাৰ পাছতে আমি নগাঁৱৰ পৰা তিনিচুকীয়ালৈ মানে আমাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম আজি আমি ইয়াতে খাই যাম ভাতটো ৰুমতে বেলেগ দিনা আমি তাত গৈ খাওঁগৈ মানে নগাঁৱত খাওঁ কেতিয়াবা নহ'লে যদিহে বাছখন য'তে ৰখে আমি তাত ভাত খাওঁ নহ'লে ৰুটি খাওঁ যি মন যায় সেইটো খাওঁ আৰু কিন্তু আজি ভাবিছোঁ আমি ইয়াতে খাই যাম অলপ সন্ধিয়া মানে আমি ওলোৱাৰ আগে আগে আমি ভাতটো ইয়াতে খাই যাম আৰু তাত আমি ভাত নাখাওঁ এনেই কিবা এটা অকণমান খাম আৰু ভাত বা ৰুটি তেনেকুৱা ধৰণৰ বস্তু নাখাওঁ সেইকাৰণে ইয়াত অকণমান হোৱাৰ আগে আগে মানে ওলাই যোৱাৰ আগে আগে কাপোৰ কানি পিন্ধি মেলি আমি ভাতটো খাম এতিয়া ভাত এতিয়া বাৰু বনাই মেলি ৰেডি কৰিয়ে থৈছোঁ যোৱাৰ সময়ত কিন্তু খাই যাম আৰু আমাৰ বেগ কাপোৰ কানি সকলোবোৰ পেকিং কৰি আজৰি আমি এতিয়া নগাঁৱলৈ ঢিঙৰ পৰা নগাঁৱলৈ যাবলৈ ওলাইছোঁ আমাৰ ইমান ভাগ্য ভাল মেজিক এখন ৰৈ আছে 2টা চিট খালী আছে বোলে আমি দুজনী এতিয়া উঠি মেলি আৰামছে যাব পাৰিম আমি বহি ল'লোঁ চিটত এতিয়া মেজিকখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া সময় হৈছে 5:10 1 ঘণ্টাটো লাগি যাব গাঁও পাওঁতে এতিয়া আৰু ৰাস্তাত ভিডিঅ' কৰি নাথাকোঁ কাৰণ মানে জাম্পিং কৰিছে বহুত মোবাইলটো হিলে আৰু ভিডিঅ' কোৱালিটিটো ভাল নহয় সেইকাৰণে নগাঁৱত গৈ একেবাৰে দেখাই আছোঁ বলক নগাঁও টাউন পালোহি এইখন হৈছে নগাঁও টাউন আৰু এতিয়া মৰিগাঁও চিণ্ডিকেটত আমি অহা মেজিকখন ৰাখিবগৈ আৰু আমি তাতে নামিম নামাৰ পিছত কি কৰোঁ ক'লৈ যাওঁ ক'ত ৰওঁ সেইখিনি দেখাই আছোঁ বলক আমি নগাঁৱত পালোহি এতিয়া 6:10 হৈছে 5:10তে ওলোৱা সম্পূৰ্ণ 1 ঘণ্টা লাগিলে ঢিঙৰ পৰা নগাঁৱলৈকে মোৰ ঘূৰা লাগিলে অকণমানো ভাল লগা নাই মনালিছা আমি এতিয়া মনালিছা সন্মুখতে ৰম আৰু এয়া হৈছে হোটেল মনালিছা ইয়াৰ সন্মুখতে নাইট চুপাৰত যাব লগা গোটেই যাত্ৰীসমূহ আহি ৰয়হি মানে নিজৰ গাড়ীৰ কাৰণে ইয়াত অপেক্ষা কৰি থাকে আৰু আমিও এতিয়া আমি যাব লগা গাড়ীখনৰ কাৰণে ইয়াতে ৰৈ থাকিম এই দাদাজনে ইয়াত টিকেট কাটি থাকে মনালিছা সন্মুখতে টিকেট মানে বাছৰ টিকেট মানে এইটো টিকেট কাউণ্টাৰ হয় আপোনালোকে যলৈ যাব নাথাকক লাগিলে লখিমপুৰ ধেমাজি ডিব্ৰুগড় জাগুন লেখাপানী অৰুণাচলৰ নামচাই যলৈ যাব লগা থাকিলেও আপোনালোকে আগতীয়াকৈ টিকেট কটা নাথাকিলেও একো অসুবিধা নহয় ইয়াতে আহি টিকেট কাটিবহি আৰু এই দাদাজনে টিকেট দিব আৰু ইয়াতে অকণমান বহিম আমনি লগা সময় ষ্টাৰ্ট হৈ গ'ল এই ৰৈ থকাখিনিয়ে বৰ আমনি লাগে জানেনে কিন্তু তথাপিও মোৰ মুখত চাওকচোন ঘৰলৈ যোৱাৰ যিটোহে ফূৰ্তি এতিয়া বাৰু দুজনী আছোঁ অকলে থাকিলে বেছি আমনি লাগে এতিয়া আমি কিবা এটা খাবলৈ যাব ওলাইছোঁ বাৰ্বি বোলে কিবা মুখখন বেয়া লাগি আছে সেইকাৰণে কিবা এটা খাই আহিবলৈ ওপৰত লগাই আছে সেইকাৰণে এতিয়া যাওঁ বেগকেইটা ইয়াতে থৈ যাম ভিতৰতে আমি অকল পাৰ্চটো লৈ
পেষ্ট্ৰিকে খাই আহোঁগৈ বুলি ভাবিছোঁ। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ ঘৰলৈ যোৱা দিনাখন নগাঁৱত পেষ্ট্ৰি খাম বুলি, সেইকাৰণে চাওঁচোন বিচাৰি যাওঁ ক'ত পাওঁ। এইফালে ঢিং, বৰদোৱা থান এইবোৰলৈ যায়। মানে নগাঁৱলৈ অহাৰ পাছত আপোনালোকে যদি বৰদোৱা যায় তেতিয়াহ'লে এইপিনেদি চিধাই চিধাই গ'লে বৰদোৱা থান পাব। পেষ্ট্ৰি নেপাম চাগে। ক'ত আছে আৰু? নাই পেষ্ট্ৰি নাপালোঁ। ইমান দূৰ খোজকাঢ়ি গ'লোঁ কিন্তু নাপালোঁ। এতিয়া সেইকাৰণে ভাবিছোঁ ম'ম'কে খাওঁ। এই ৰাস্তাতে ওচৰতে ম'ম' বিক্ৰী কৰি আছে। পেষ্ট্ৰি এতিয়া বিচাৰি নাথাকোঁ আৰু, পেষ্ট্ৰি সলনি আজি ম'ম'কে খাই লওঁ। আছে চাগে কোনোবা পিনে, আমি বিচাৰি পোৱা নাই আৰু। ম'ম' 2 প্লেট। এনেই ৰৈ থকা হয় কাৰণে মানে ইয়াত যি টি খাওঁ খাওঁ লাগি থাকে। তথাপিও বহুত বেছি কিবা কিবিও খাই ল'ব নোৱাৰি। ইমান দূৰ জাৰ্ণি কৰিব লগা আছে যিহেতু, চাই চিতিয়ে খাব লগা হয় সেইকাৰণে। এখন নেটৱৰ্ক পালেহি, কিন্তু আমি যাব লগা নেটৱৰ্কখন নহয়। এখনকৈ নেটৱৰ্কবোৰ আহি পাইছেহি আৰু সময় হৈছে যিহেতু। আপোনালোকে ইয়াত ৰৈ থকা মানুহবিলাক দেখিছে যে, এই যে পিঠিত বেগ লৈ ৰৈ আছে, এই গোটেইবোৰে মানে নেটৱৰ্ক বুলি নহয় আৰু মানে নাইট ছুপাৰলৈকে ৰৈ আছে। সেইকাৰণে ইয়াত 9টা 10টালৈকে ৰৈ থাকিলেও ইনচিকিউৰ ফিল নহয় মানে। এইজনী দেখিছেনে, আমাৰ গাড়ীখন নাই পোৱাহি বুলি কিমান দুখ মনেৰে বহি আছে। ঘৰলৈ যাব পাৰিম, ইমান মন পাই থাকেনে, মনটো ফূৰ্তি কৰি থাকিব লাগে। আমনি লগা সময়। এতিয়াতো আমনি লাগিলেও ভালেই, ৰৈ থাকিব পাৰি, চব মানুহ আছে। কিন্তু আহোঁতে আধা ৰাতিতে যেতিয়া পাওঁহি, আধা ৰাতি নহয় আৰু 3:30 বজাত 4টামান বজাত, তেতিয়া কোনো মানুহ নাথাকে, তেতিয়া মজাটো ওলায়। 8টা বাজিবলৈ 15 মিনিট আছে, বেছি দেৰি নাই আৰু। এয়া আৰু কিবা এখনো গ'ল। আমি যাব লগাখনহে কেতিয়া পাবহি আৰু। অৱশেষত 9088 নেটৱৰ্ক পাই গ'লহি। এইখনতে আমি এতিয়া যাম। গাড়ীত উঠি লওঁগৈ এতিয়া, বেগ চেগ লৈ। বাই বাই মনালিছা, আকৌ লগ পাম নেক্সট টাইম। আমাৰ ঘৰটো যিহেতু তিনিচুকীয়া জিলাৰ একেবাৰে শেষ প্ৰান্তত, মানে অৰুণাচলৰ সীমান্তত, সেইকাৰণে মই অৰুণাচলৰ গাড়ীত যাব লগা হয় ঘৰলৈ গ'লে। আমাৰ চিট নম্বৰ 8 ন, এইকেইটা হ'ব। গাড়ীৰ পেচেঞ্জাৰবোৰ চবেই ভাত খাবলৈ নামিছে। ইয়াৰ পাছত আৰু খানা খাবলৈ নৰখায়, ইয়াতে ৰাখিছে। সেইকাৰণে চবেই খানা খাবলৈ কাৰণে গৈছে। গাড়ীখন খালী হৈ আছে। আমাৰ বেগকেইটা ডাঙৰ হ'ল, ওপৰত নোসোমায়, সেইকাৰণে আমি চিটৰ তলতে এনেকৈ এডজাষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু গোটেই ৰাতি গৈ থকা কথা যিহেতু, সেইকাৰণে যি আছে চব ঠিক ঠাক লগাবলৈ চেষ্টা কৰিছোঁ আৰু, যাতে আনকমফৰ্টেবল ফিল নহয়, মানে চিটটো যাতে সম্পূৰ্ণ খালী হৈ থাকে। আমাৰ চিট নম্বৰ হৈছে 8-9 আৰু এতিয়া ৰেডি টু গ'। বাছৰ ডিগিত এতিয়া মাল বস্তু উঠাই থকা হৈছে। অকণমান সময় ৰ'ব লাগিব আৰু, যিহেতু বেলেগ পেচেঞ্জাৰবিলাকে খানাও খাই আছেগৈ আৰু ইয়াতে মাল বস্তু উঠাই থকা হৈছে। সেইকাৰণে অলপ দেৰিৰ পাছতহে যাবলৈ পাম মানে। এতিয়া অলপ সময় পাছতে মই চশমাখন খুলিম, লাইটটো অফ হ'ব, জোতা খুলিম আৰু ভৰি হাত চব খোজ খুৱাই চিটৰ ওপৰত উঠাই মেলি
অৱশেষত বাছখন ষ্টাৰ্ট হ'ল আৰু এতিয়া সময় হৈছে 8:50। তথাপিতো 9টা বজাৰ পিছতে ওলাব চাগে, ষ্টাৰ্ট কৰি থৈছে আৰু ইয়াত পাইছিলেহি 8:10 মানত, 8:10, 8:15 তেনেকুৱা সময়ত ইয়াত পাইছিলেহি। বলক মোৰ লগত আজি তিনিচুকীয়া লৈ যাওঁ। চশমাক বাই বাই দিব হৈ গ'ল এতিয়া, কাৰণ এতিয়া নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লোৱাৰ সময় এয়া। লাজ কৰিছে মই গোটেই মানুহৰ আগত বোলে মই চিঞৰি কথা কৈ আছোঁ। লাজ কৰিলে ভিডিঅ' কেনেকৈ কৰা হ'ব, হয়নে নাই কওকচোন আপোনালোকে। খুব লাজ কৰে তাই এইবোৰত। অলপ আগত কি হৈছিল জানেনে, মানে মনালিছাৰ ভিতৰত বহি থাকোঁতে তাই মোক ক'লে মানে ব'লচোন বাহিৰত চাই আহোঁ এবাৰ। তাৰপিছত মই কেমেৰা ৰেডি কৰি ব'ল বুলি কৈছোঁ। তাৰপিছত তাই কৈছে, কেমেৰা ৰেডি কৰা দেখি মানে তাই কৈছে মই তোৰ লগত নাযাওঁ বোলে, তই অলপ পিছত যাবি, মই আগতে চাই আহোঁগৈ বুলি কৈছে। চাওকচোন কিমান লাজ তাইৰ, মানে মই যে কেমেৰা উলিয়াই যি টি কৈ থাকোঁ, জোৰকৈ কথা কৈ থাকোঁ, এইবোৰত তাই খুব লাজ কৰে। মোৰ পিছে যায়, মানে মোৰ লগত কেতিয়াও নাযায়। অ' লাইটটো অফ হ'লেই দেখোন, কিন্তু আপোনালোক গুচি নাযাব আকৌ, ভিডিঅ'টোত এতিয়াও বহুত কিবা কিবি বাকী আছে। শিৱসাগৰ পাৰ হৈছোঁ, বেলেগ যাত্ৰীসমূহ সাৰ পাব বুলি মই লাহে লাহে কৈছোঁ আৰু শিৱসাগৰ পাৰ হোৱাৰ পাছতে মোৰ আৰু ভালকৈ টোপনি যোৱা নহ'লেই। এনেকৈ সৰু সৰুকৈ তিৰবিৰাই থকা পোহৰৰ কণিকাবোৰ খিৰিকীৰে চাই আহি থাকিলোঁ। 4:02 আৰু এতিয়া আমি ডিব্ৰুগড় পামগৈ। জ্যোতি বাটচৰা পালোহি, ডিব্ৰুগড় ইউনিভাৰ্চিটি। এনেকৈয়ে ডিব্ৰুগড়, তিনিচুকীয়া, ডুমডুমা মেইন ঠাইসমূহত চিঞৰে আৰু নামিবলগীয়া যাত্ৰীসমূহে নিজৰ নিজৰ ঠাইত চিঞৰাৰ লগে লগে এনেকৈ ওলাই আহি গাড়ীৰ পৰা নামে। এয়া পালোহি এতিয়া তিনিচুকীয়া। এয়া হৈছে তিনিচুকীয়া চহৰ। এতিয়া ইয়াতে গাড়ীখন অলপ দেৰি ৰখিছে আৰু এতিয়া সময় হৈছে 5:15। কিন্তু মই ঘৰ পাবলৈ এতিয়াও আৰু বহুত সময় বাকী আছে। এতিয়া গাড়ীৰ পৰা মাল বস্তুসমূহ নমাই থকা হৈছে আৰু নমোৱাৰ লগে লগে দেখিছেনে আপোনালোকে, এনেকৈ ঠেলা ওলাই বস্তুসমূহ লৈ গৈ আছে। এয়া আন এখন নাইট ছুপাৰো আহি পালেহি। নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তাৰ পাছত তিনিচুকীয়ালৈ 5খন ডিষ্ট্ৰিক্ট পাৰ হৈ মোৰ লগত নৈশ যাত্ৰা কৰি কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব দেই। ঘৰ পাবলৈ এতিয়াও বহুত দূৰ আছে যদিও মানে আপনা ফিলিংটো আহিল আৰু তিনিচুকীয়া পালোহি যিহেতু। গাড়ীখনৰ পৰা মাল বস্তু নমোৱা হৈ গ'ল আৰু এতিয়া গাড়ীখন লাহেকৈ চলিবলৈ আৰম্ভ কৰিছে। এতিয়া তিনিচুকীয়াৰ পৰা ডুমডুমাৰ পৰা কাকপথাৰৰ পৰা ডিৰাক, মানে আমাৰ ঘৰ। ৰাতিপুৱাও হ'লগৈয়ে, মানে জোনাক হ'লগৈ আৰু কুঁৱলী চাওকচোন কিমান ডাঠকৈ ভৰি আছে। কুঁৱলীৰ ফাকে ফাকে আহি আছোঁ আৰু লগতে ৰেল লাইনৰ কাষে কাষে। ৱাও, পৰিৱেশটো কিমান ধুনীয়া। মাকুম জংচন। হিন্দুস্তান ইউনিলিভাৰ, বৰহাবজান, ডুমডুমা কলেজ। এতিয়া আমি গৈ আছোঁ 37 নম্বৰ নেশ্যনেল হাইৱেৰে আৰু এইপিনে সোমাই এইটো হৈছে 15 নম্বৰ নেশ্যনেল হাইৱে। মানে আমি 37ৰে যদি পোনে পোনে গৈ থাকিলোহেঁতেন তেন্তে আমি শদিয়া, ৰয়িং, ঢলা এইবোৰ পালোহেঁতেন। কিন্তু আমি সেইপিনেৰে নগৈ এতিয়া আমি ৰাইট ছাইডে সোমাই দি 15 নম্বৰ নেশ্যনেল হাইৱেৰে তেজু, নামচাই, ডিৰাক এইবোৰলৈ গৈ আছোঁ। আৰু আপোনালোক সকলোৱে জানেই যে ডুমডুমাখন চাহৰ কাৰণে বিখ্যাত। এয়া চাওক, ডুমডুমাৰ চাহৰ বাগিচা আৰু চাহ বাগানৰ মাজতে সেইটো এটা চাহৰ ফেক্টৰী। বেলিটো ওলাই আহিছে, আজি চাগে ৰ'দজাক ভালকৈয়ে দিব।
দি ৰাখ সোমালোঁ আৰু অলপ দেৰি পাছতে মই নামিম। নামিলোঁ, লৈ লওঁ। এতিয়া ইপিনেদি যায় অৰুণাচল আৰু এইটো ৰাস্তাইদি মই এতিয়া যাম। বলক ঘৰ পাই লওঁগৈ, তাৰপিছত লগ পাই আছোঁ। বেছি দূৰ সোমাব নালাগে আৰু লাগিলেও সেইকাৰণে মই কাকো নিবহি নিদিলোঁ। এয়া পালোহিয়ে ঘৰ। আপোনালোকক মোৰ ফুলখিনি দেখাই দিছোঁ। মোৰ আহি পোৱাহি লগে লগে ফুলখিনি লৈয়ে চকু। এতিয়া মই বাহিৰে পিছফালৰ পৰা গৈ গাটো ধুই লওঁগৈ, তাৰপিছতহে ভিতৰত সোমাম, কাৰণ গা বেয়া লাগে এনেকৈ মানে গা পা নোধোৱাকৈ ভিতৰত সোমাই দিব বেয়া লাগে, ইমান দূৰৰ পৰা অহা। আৰু সেইবোৰ মই ৰোৱা ফুলবোৰ মানে অকণমান ঠিক ঠাক লগাব লাগিব আৰু এতিয়া বন চন ওলাই আছে। এইবোৰ মই এইকেইদিন থাকোঁতে অলপ কেয়াৰ ল'ব লাগিব, মাহঁতি যিহেতু ইমান সময় নাপায়। আৰু মোক বহুত বেছি ভাগৰ লাগিছে, এইটো ভিডিঅ' আৰু কণ্টিনিউ কৰিব নোৱাৰিম, গা পা ধুই অলপ ৰেষ্ট কৰিম। মাও গা ধুয়ে আছে চাগে, ময়ো ধুই লওঁগৈ আৰু এতিয়াৰ পৰা ঘৰৰ পৰা ব্লগ দিবলৈ চেষ্টা কৰিম এইকেইদিন। ফাইনেলি ছেফলি ঘৰ পালোহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, কাৰণ বহুত দীঘল হৈ গ'ল ভিডিঅ'টো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।